হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই জুৰি পুনৰবাৰ স্বাগতম জনাইছোঁ জুৰি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আৰু বহু দিনৰ বিৰতিৰ অন্তত আজি এটি ভিডিঅ' বনাবলৈ লৈছোঁ আৰু ভাবিলোঁ ভিডিঅ' এটি কৰি দিওঁ। মই আহিছোঁ ছয়গাঁৱৰ দক্ষিণপাৰৰ মা চন্দিকা দেৱালয়লৈ আহিছোঁ আৰু ভাবিলোঁ ইয়াৰ পৰিৱেশটো দেখাই দিওঁ আপোনালোককো। যদি আপোনালোকে আহি পোৱা নাই প্লিজ এবাৰ হ'লেও আহিব। খুব ধুনীয়া লাগে ইয়াৰ পৰিৱেশটো। আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে আগলৈ দিয়া ভিডিঅ'বোৰ আগতীয়াকৈ নটিফিকেশ্যন পাই যায়। আৰু এইটোৱে হৈছে মোৰ মন্দিৰ, মা চন্দিকা দেৱালয় আৰু দেৱালয় মন্দিৰ। এইটো হৈছে মোৰ মন্দিৰ। ইয়ালৈ গৈ খুব ভাল লাগে। চাই লওক, আপোনালোকে যদি আহি পোৱা নাই প্লিজ এবাৰ হ'লেও আহিব ইয়ালৈ। খুব ধুনীয়া লাগে আহি। এইটো ছয়গাঁৱৰ দক্ষিণ পাৰত আছে, কামৰূপ ডিষ্ট্ৰিক্ট হয়। আপোনালোকে কেতিয়াবা যদি এইফালে আহে তেতিয়াহ'লে আহিব পাৰিব। আৰু ইয়াতে এটা আছে পুখুৰী, আৰু পুখুৰীটোত আছে কাছ। আৰু সৰু সৰু কাছৰ পোৱালিবোৰ পাৰত উঠি আহে, ইয়াৰ পৰা চিনিব নোৱাৰি। বহুত সৰু সৰু হয় পোৱালিবোৰ। আৰু যেতিয়া খাদ্য দিয়া হয় তেতিয়া কাছবোৰ পাৰলৈকে উঠি আহে খাদ্য খাবলৈ। আৰু মই গ'লোঁ কাছ চাবলৈ। এইটো হৈছে গণেশ মন্দিৰ, আৰু প্ৰথমে গণেশক পূজা কৰা হয়। ইয়াতে হেৰি হৈছে ভক্তবান আহি ইয়াতে পূজা কৰিছে, বহুত দূৰ দূৰণিৰ পৰা আহিছে ভক্তবোৰ। আৰু গণেশক পূজা কৰা হয়। আৰু প্লিজ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সেইটো দেখিছে ডাঙৰ কাছ পাৰলৈ উঠি আহিছে। খাদ্য দিয়াৰ পিছত কাছটো পাৰলৈকে উঠি আহিছে। এনেদৰে খাদ্য দিলে কাছবোৰ পাৰলৈকে উঠি আহে। দেখিছেনে? খুব ধুনীয়া লাগে এনেদৰে দেখা পালে। আৰু প্লিজ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে আগলৈ দিয়া ভিডিঅ'বোৰ